Hey guys, welcome back to my YouTube channel. আজি আপোনাৰ দেওবাৰ সানডে আমি ফুৰিবলৈ গৈ আছো আমি আজি শিলং ৰাতিপুৱা এয়া আমি জাষ্ট যোৰাবাট পাবলৈ চলিকি ওলাইছো শিলং যাবলৈকে আৰু দুজন লগৰ আহি আছে যোৰাবাটত লগ পাম বাকি বহুত দিনৰ পিছত আজি আকৌ ইউটিউব চেনেল আকৌ ভিডিঅ' এটা দিব কাৰণে আগবাঢ়ি আহিছো একচুৱেলি এইকেইদিন বহুত এটা পাৰ্চনেল প্ৰব্লেম কিছুমান অলপ টাইম পোৱা নাছিলোঁ সেইটো কাৰণে আজি অকণমান যেতিয়া অলপ এক্সপ্ল'ৰ কৰি যাওঁ যিহেতু ভিডিঅ' কৰিতো এনেও ভাল পাওঁ ৰিলছ বনোৱা হ'ব বাকী তাৰ লগতে এটা ইউটিউবত এটা ভিডিঅ' এটা দিম বুলি বহুত দিনৰ ভবাৰ কাৰণে আজি দিবলৈ আজি চেষ্টা কৰিম বাকী আপোনালোকে চাই থাকিব ঠিক আছে মই ৰখিবলগীয়া হ'ব তাকে লগৰটো যাব যেতিয়া ৰখি দিবতো লাগিব না অলপ লগৰ চগৰ একেলগে গ'লেহে ভাল লাগিব লেটছ সি চাই থাকক আপোনালোকে গাইজ আমি এতিয়া জাষ্ট মেঘালয় এণ্ট্ৰি কৰিছোঁ লাইক এতিয়া লগৰকেইটা আহি পালে আৰু পিছফালে আমাৰ দাদা এজনো আহিছে লখিমপুৰৰ পৰা দাদা হাই বুলি কৈ দিয়া আৰু পিছফালে এই আমাৰ অমৃতপুৰী আহি পালে এই অমৃতপুৰী বহি আছে ভিউটো কেনেকুৱা লাগিছে ইংলিছ মেকাৰ এটা আছে ওয়াও ওয়াও ও পেংগং লেক দেৰি কৰি লাভ নাই জেগাডোখৰ কেনেকুৱা লাগিছে আকৌ এবাৰ কৈ দিয়া ওয়াও ওয়াও ইটস বিউটিফুল ও বিৰাট ধুনীয়া আকৌ আহিবানে আকৌ আহিম জীৱনত বাৰে বাৰে যেতিয়া সময় পাওঁ তেতিয়া আহিম
পালোহি আৰু